নমস্কাৰ গাহৰি পালক বন্ধুসকল। আজি মই ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো হৈছে গাহৰি হিতত নাহিলে আমি কি কৰিব লাগে তাৰ বিষয়ে মই ভিডিঅ'টো বনাম। আৰু মোৰ এইবিলাক মানে প্ৰব্লেমটো মই পাইছোঁ। মোৰ 2 মাহ 8 মাহলৈকে মানে হিতত অহা নাই পোৱালি দিয়াৰ পাছত। আৰু মই এনেকৈ দেখিছোঁ মানে বহুত ফাৰ্মাৰ বন্ধুসকলে মানে কি কৰে, গাহৰিজনী মানে বাঞ্জি হয় বুলি মানে বিক্ৰী কৰি দিয়ে। কিছুমান ধৰ আপোনাৰ চেউৰী গাহৰিবিলাক মানে হিতত নাহে। সেইটো হিতত আহিবলৈ কাৰণে আমি কি কৰিব লাগিব তাৰ বিষয়ে মই ভিডিঅ'টো বনাইছোঁ। তাৰ বিষয়েও ক'ম আৰু মই দেখুৱাই যাম কিমান দিন লাগিলে হিতত আহিবলৈ কাৰণে আৰু কি কাম কৰিব লাগে। আপোনালোকে স্কিপ কৰিব নালাগে, ভিডিঅ'টো ভালকৈ চাব, সম্পূৰ্ণকৈ চাব। কিমান দিনত হিতত আহিছে মই তাকো দেখাম আপোনালোকৰ ভিডিঅ'তে। ভিডিঅ' কৰি দেখাম আপোনালোকক কিমান দিনত হিতত আহিছে গাহৰিজনী। এতিয়া মই যোনটো ৰুমত থিয় হৈ আছোঁ, এই গাহৰিজনী আপোনালোকক মই দেখাইছোঁ। এজনী আপোনাৰ 50 দিন হৈ গ'ল পোৱালি মই উইনিং কৰা, কিন্তু এজনী গাহৰি হিতত অহা নাছিলে। তাৰপিছত এনেকুৱাই আৰু এজনী আছে, কিন্তু সেইজনী মানে এইফালে আছে বগাকৈ, সেইটো মানে জোৰা মাৰি থৈছোঁ মই, ভিতৰত মাটিত থৈছোঁ মই তাইক। সেইজনী আপোনাৰ 2 মাহ হৈ গ'ল মানে হিতত অহালৈকে, কিন্তু এতিয়া হিতত আহিলে, কিন্তু ক্ৰছ কৰাই দিলোঁ মই। আজি যোৱাকালি মানে যোৱাকালি মানে মই ক্ৰছ কৰাই খতম কৰিছোঁ মানে সিহঁতক। 2টাকে মানে ক্ৰছ কৰাইছোঁ, ইয়াকো ক্ৰছ কৰাইছোঁ আৰু সেইজনী বগাজনীকো মই ক্ৰছ কৰাইছোঁ। লেণ্ড্ৰেছৰ হয় আৰু এইজনী হৈছে আপোনাৰ ডিউৰকৰ F1 হয় আৰু সেইজনী হৈছে লেণ্ড্ৰেছ। যোনটো বগাজনী হৈছে আপোনাৰ 2 মাহ হৈ গ'ল হিতত অহা নাই, আৰু এজনী হ'ল 1.5 মাহ হৈ গ'ল পোৱালি উইনিং কৰাৰ পাছত মানে হিতত অহা নাছিলে। তেতিয়া মই কি কাম কৰিলোঁ সেইটো মই আপোনালোকক দেখাম আৰু আপোনালোকে চাই যাওক, ভিডিঅ'টো স্কিপ নকৰিব। বন্ধুসকলক মানে পাৰিলে মানে শ্বেয়াৰ কৰি দিব। সিহঁতৰ অলপ মানে যদি কেতিয়াবা যদি এনেকৈ প্ৰব্লেম যদি হয়, তেতিয়া মানে সিহঁতি নিশ্চয় কামটো কৰিব পাৰিব। আৰু মই বহুত মানে ইউটিউবতে হওক ফেচবুকতে হওক মই এনেকৈ বহুত মানুহৰ গাহৰি দেখিছোঁ। কিছুমানে কি কৰে মানে গাহৰিটো পোহে 9 মাহ 10 মাহলৈকে হিতত নাহে, তেতিয়া কি কৰে মানে গাহৰিজনী মানে বাঞ্জি হয় বুলি মানে বিক্ৰী কৰি দিয়ে। হয় হোৱাটো সেইটো নোহোৱা কথা নহয়। কিছুমান ধৰ গাহৰি আপোনাৰ চৰ্বি বেছি হ'লেও মানে ধৰ হিতত নাহে। সেইটো কাৰণে মানে কি কৰিব লাগিব, আপোনালোকে দানাটো অলপ কম কৰি দিব লাগিব। আগতে যদি 1 কেজি খুৱাইছিলে, তেতিয়া মানে আধা কেজি খুৱাব লাগিব সিহঁতক। তেতিয়া অলপ যেতিয়া মানে চৰ্বিটো কমটি হৈ আহিব, তেতিয়া আপোনাৰ গাহৰিজনী হিতত আহিব মানে। আৰু তেতিয়াও যদি হিতত যদি নাহে মানে দানা কমটি কৰাৰ পাছত, তেতিয়া কি কৰিব লাগিব মোৰ ভিডিঅ'টো চাই যাওক, তেতিয়া আপোনালোকে গম পাব। এইখিনি মই আপোনালোকক ক'বলগীয়া আছিলে, আৰু বাকী মই ভিডিঅ'কেইটা মই দেখাম কিমান দিনত হিতত আহিলে আৰু কিমান দিন লাগিলে এজনী গাহৰি হিতত আহিবৰ কাৰণে। খালি আপোনালোকে ভিডিঅ'টো চাই গ'লে মানে গম পাব। নমস্কাৰ গাহৰি পালক বন্ধুসকল। মাইকী গাহৰি যদি হিতত নাহে কি কৰিব লাগে ইয়াত চাই লওক। মতা গাহৰিটোৰ লগত এৰি দিব লাগে। এই গাহৰিজনী 3 মাহমান হৈ গ'ল, এই পোৱালিকেইটা চাওক ইমান ডাঙৰ ডাঙৰ হৈ গ'ল, কিন্তু হিতত অহা নাই তাই। সেইটো কাৰণে মই মতা গাহৰিটোক লগতে এৰি দিছোঁ। কিমান দিনত হিতত আহে সেইটো আপোনালোকক মই দেখাম আৰু জনাম। আৰু সদায় মই ভিডিঅ' অলপ অলপ উঠাই থাকিম কিমান দিন লাগে। বহুত মানুহে কয় আৰু বেলেগ বাহিৰৰ ভিডিঅ'বিলাকতো দেখোঁ মতা গাহৰিটো লগতে এৰি দিয়ে হিতত নাহিলে মানে। মই সেইটো কাৰণে কৰি চাইছোঁ, কিমান দিনৰ হিতত আহে চাম। পোৱালিকেইটা বহুত ডাঙৰ হৈ গ'ল, আপোনাৰ জন্মৰ পৰাই ধৰ এতিয়া 3.5 মাহ এনেকৈ হৈ গ'ল পোৱালিকেইটা। এয়া চাওক, মাকজনীও ধৰ আপোনাৰ পোৱালি দিয়াৰ পৰা এতিয়া 3.5 মাহ এনেকৈ হ'ব। কিন্তু পোৱালিও উইনিং কৰিলোঁ মই 45 দিনতে উইনিং কৰিলোঁ। 45 দিনত উইনিং কৰিও এতিয়ালৈকে হিতত অহা নাই। সেইটো কি কাৰণত হিতত অহা নাই সেইটো মই ক'ব নোৱাৰোঁ। সেইটো কাৰণে মই মতা গাহৰিটোক মই লগত এৰি দিছোঁ। এইটো হৈছে লাজ ব্লেক হয়, লাজ ব্লেকৰ বৰ হয়, আৰু এইটো হৈছে লেণ্ড্ৰেছ হয়। এই চাই লওক। নেক্সট আকৌ লগ পাম। আজি 2 নম্বৰ দিন, আকৌ পাঠাটো আজি লগতে এৰি দিছোঁ। আজি 2 নম্বৰ দিনাখন আকৌ লগতে এৰি দিছোঁ। 15-20 মিনিটমান মই এনেকৈ লগত এৰি দিম। কিমান দিনত হিতত আহিব মই আপোনালোকক সেইটোৱে জনাম আৰু সেইটোৱে দেখাম। গতিকে আপোনালোকে পাৰিলে মানে ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰিলে মানে শ্বেয়াৰ কৰি দিব।
বন্ধুসকলক, যোনবিলাক গাহৰি পালক বন্ধুসকল। এনেকুৱা সমস্যা আহি থাকে চবৰে গাহৰি পালক বন্ধুসকলক। চাই লওক। আকৌ নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আকৌ নেক্সট মানে 3 নম্বৰ দিনাখন মই দেখাম। কালিলৈ নম্বৰ দিন হয়, চাই লওক। এনেকৈ সদায় 10 মিনিট 15 মিনিট যদি এৰি দিয়ে লগত, এসপ্তাহ ভিতৰত হিটত আহি যাব। অলপ মই আপোনালোকক মই দেখাই গৈ থাকিম কিমান দিনৰ হিটত আহে। এজনীৰ লগত থোৱাটো 3 দিন হ'ল, এইটো 3 নম্বৰ দিন হয়। এই বগাটোৰ লগত একেলগতে মই ভৰাই দি আছিলোঁ মতা গাহৰিটো। এইফালে যোনটো বগা এজনী দেখাইছিলোঁ আগতে আপোনালোকক, এজনীৰ লগত আৰু ইয়াৰ লগত মই ভৰাই দিছিলোঁ এনেকৈ মতাটো। এজনীকো মই দেখাম কেই নম্বৰৰ হিটত আহে। 4 নম্বৰ দিন হয়, লগত এৰি দিছোঁ। 4 নম্বৰ দিনতো হিটত অহা নাই এতিয়ালৈকে বৰ্তমান, আৰু কেইদিন লাগিব নাজানো। এনেকৈ সদায় আধা ঘণ্টা এনেকৈ এৰি দিম লগত। কিমান দিনৰ হিটত আহে চাম। একেলগতে কৰিছিলোঁ মই এনেকৈ, মতাটোৰ লগত এৰি দিছিলোঁ। এইফালে দুৰসৰ F1 আছিলে, এজনী হিটত আহিছে নিচিনা লাগিছে। এজনী আজি 4 দিন, আজি হয়তো 5 দিন হ'ব। এজনী অলপ পেচাব দৰাটো ফুলা নিচিনা লাগিছে এজনী ভাগৰ। একেলগতে এৰি দিছিলোঁ এনেকৈ, হিটত আহিছে নিচিনা লাগিছে। এজনী অলপ হিটত আহিছে নিচিনা লাগিছে 5 দিনত। যোৱাকালি 5 দিন আছিলে, আজি 6 দিন হ'ব। অলপ হিটত অহা নিচিনা লাগিছে। সেইজনী হিটত এতিয়ালৈকে অহা নেকি? সেইজনীৰ লগত আৰু বগাটোৰ লগত আৰু 2 দিনমান এৰি দিম। তাৰ চাম 2-3 দিনমান এৰি পিনি যদি হিটত নাহে তেতিয়া মাংসৰ কাৰণে বেছি দিম আৰু এজনী। আপোনালোকে চাই থাকিব কিমান দিনৰ হিটত আহে, বা আপোনালোকক দেখুৱাই যাম, দেখুৱাই থাকিম এনেকৈ অলপ অলপকৈ। একচুৱেলি মই যিটো কাম কৰিছিলোঁ সেইটো ছাকচেছফুল হৈ গ'ল। আজি 6 নম্বৰ দিনাখন মই এইটো লেণ্ডৰেছৰ F1টো মই ক্ৰছ কৰাইছোঁ, এইটো চাই লওক আপোনালোকে। আৰু সিফালে যোনটো ডিউৰসৰ F1 আছিলে, সেইজনী 5 নম্বৰ দিনাখন হিটত আহিছিলে। মই 5 নম্বৰ দিনাখন ক্ৰছ কৰালোঁ। মোৰ যিটো কাম কৰিলোঁ মই সেইটো কামটো মানে ছাকচেছফুল হৈ গ'ল। আপোনালোকে এনেকৈ কৰি থাকিব, যেতিয়ালৈকে মানে হিটত নাহে তেতিয়ালৈকে মতা গাহৰিটো অলপ লগতে এৰি থাকিব 10 মিনিট 15 মিনিট। এনেকৈ কৰিলে মানে নিশ্চয় হিটত আহিব, হিটত নোহোৱাকৈ নাথাকিব। আৰু নেক্সট মই ভিডিঅ' বনাম আপোনালোকৰ কাৰণে। মই ডায়েৰিয়া হ'লে মানে কি কৰিব লাগে, গাহৰি পোৱালি বহুত গাহৰি পোৱালি ডায়েৰিয়া হয়।